নমস্কাৰ, পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ মই ঘটকৰাম। আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ দেখিবলৈ পাইছে আমাৰ মাজত দুজনকৈ বিশিষ্ট ব্যক্তি আহি উপস্থিত হৈছেহি। আপোনালোকক চিনাকি কৰাই দিব খুজিছোঁ, আপোনালোকে হয়তো চিনি পায়, তথাপিও আপোনালোকক চিনাকি কৰাই দিব খুজিছোঁ। এফালে আমাৰ প্ৰথমজন ব্যক্তি হৈছে মকৰা, যাক নেকি কোৱা হয় স্পাইডাৰমেন। আনফালে আছে বতাহ, অৰ্থাৎ যাক নেকি কোৱা হয় শক্তিমান। বলকচোন তেওঁলোকৰ লগত কথা পাতোঁ, তেওঁলোকেনো কেনেধৰণে আজি এইটো পৰ্যায়ত আহি উপস্থিত হ'লহি। গতিকে আমি তেওঁলোকৰ লগত কথা পাতোঁ, বলক। পোনপ্ৰথমে আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে স্পাইডাৰমেন ডাঙৰীয়া আৰু শক্তিমান ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। নিশ্চয় ধন্যবাদ। আপোনাক মই পোনপ্ৰথমে সুধিব বিচাৰোঁ, আপুনি আজি যি পৰ্যায়ত উপস্থিত আহি পালেহি, আপোনাৰ এই পৰ্যায়ত পাওঁতে কিমানখিনি কষ্ট হৈছে? মানে মই বুজা নাই, আপুনি কি সুধিব বিচাৰিছে? মানে মই সুধিব বিচাৰিছোঁ, মানে জনতাসকলক জনাব বিচাৰিছোঁ যে আপুনি জীৱনত কেনেধৰণে কষ্ট কৰি আজি এইটো পৰ্যায়ত পালেহি, আপুনি কেনেধৰণে এই সফলতা লাভ কৰিলে তাকে সুধিব বিচাৰিছোঁ। হয়, মই ক'ব বিচাৰোঁ, যেতিয়া মই বাল্য অৱস্থাত আছিলোঁ তেতিয়া মোক মায়ে কৈছিল, তুমি এতিয়াৰ পৰা ভালদৰে অধ্যয়ন কৰা, ভালদৰে পঢ়া, ভালদৰে ডাঙৰ মানুহ হোৱা। এতিয়া জীৱনত এনেকুৱা কৰা, বেলেগতকৈ সদায় বেলেগ কৰিব চাবা। জীৱনত সি কি কৰিছে সেইটো ইম্পৰ্টেণ্ট নহয়, তুমি কি কৰিছা সেইটো ইম্পৰ্টেণ্ট। গতিকে মই সেই অৱস্থাত লৈ সেই চিটুৱেশ্যনটো লৈ আগবাঢ়ি গৈ মই ভাবিলোঁ, মই কি কৰিম? আমুকৰ পুতেকে যদি আমুক কৰিছে, আমুকৰ পুতেকে যদি তেমুক কৰিছে, আমুকৰ পুতেকে যদি চুৰ হৈছে, মই কি কৰিম? তেতিয়া মই ভাবিলোঁ, এদিন বহি থকা অৱস্থাতে মকৰা এজনী গৈ আছিলে। সেই মকৰাজনী ভাবিলোঁ, মকৰাজনীয়ে যেতিয়া গৈ মই মকৰাজনী পেচা কৰিলোঁ, সেই মকৰাজনীয়ে গৈ জাল গুঠিছিল। সেই জালখন দেখি ময়ো ভাবিলোঁ, ময়ো তেনেধৰণৰ জাল বিচাৰিব পাৰিম নেকি মানুহৰ মাজত। গতিকে মই ভাবিলোঁ, যদি এই মকৰাজনীক মই খাই দিওঁ, যদি খোৱাৰ অৱস্থাৰ পৰা মই যদি চেঞ্জ হ'ব পাৰোঁ, তেনেহ'লে মোৰতো দেখোন স্পাইডাৰমেনৰ গুণবিলাক আহি যাব। তেতিয়াই ভাবিলোঁ, মই হাজাৰ হাজাৰ মকৰা ধৰি সদায় খাওঁ। এদিন মই হাতখন উলিয়াই চালোঁ, মোৰ পৰা দেখোন এনাৰ্জি আহিছে। ইয়াত দেখোন মোৰ পৰা ৰছী ওলাইছে, মোৰ পৰা যেন মকৰা জাল গুঠিব পৰা যায়। হয়, আমাৰ স্পাইডাৰমেন ডাঙৰীয়াই ক'ব বিচাৰিছে যে আপোনালোকে যি কাম কৰে মনোযোগেৰে কৰক, আপোনালোকে সদায় যি কাম কৰে বেলেগতকৈ সদায় বেলেগ কৰিবলৈ চেষ্টা কৰক, তেতিয়াহে আপুনি আপোনালোকৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। মই দ্বিতীয়টো কুৱেশ্যন স্পাইডাৰমেন ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, আপুনি আজি এঠাইৰ পৰা আনঠাইলৈ যাবলৈ আপোনাৰ অলপো ভয় নালাগেনে? ভয় বুলি লাগে, আচলতে সেই ভয় কাৰণতে মই আজি মোৰ হাতত তৰোৱালখন আছে, জানেনে? মোক হয়তো কিছুমান মানুহে এতিয়া বেয়া পায়, সেই মানুহবিলাকে এতিয়া মই সিহঁতৰ পৰা বাচিবলৈ এখন তৰোৱালখন লৈ আছোঁ। হয়তো মোৰ এতিয়া ৰছী কাম নাহে, কিন্তু এই তৰোৱালখনে বহুত কাম আহে। আপুনি তাৰমানে ভয় কৰে? নাই, তুমি এইবিলাক কি কথা কৈছ? মই ভয় কৰিম নেকি? ন আপোনাক এনেকুৱা লাগিছে যেন আপুনি মাফ কৰিব, আপোনাক যিহেতু লগত আপোনাৰ শক্তিমান ডাঙৰীয়া আছে, আপোনাক শক্তিমান ডাঙৰীয়াই আপোনাৰ যিটো অৱস্থাত চাই আছে, আপুনি দেখিছোঁ শক্তিমান ডাঙৰীয়াক এতিয়ালৈকে আপুনি মাত মাতা নাই। না, তুমি কি শক্তিমান ডাঙৰীয়াৰ লগত কি তুলনা কৰিছা নেকি? শক্তিমান ডাঙৰীয়া হ'ল এইটো বেলেগ এটা পৰ্যায়, আৰু মই হ'লোঁ এটা বেলেগ এটা পৰ্যায়। আমাৰ দুটাৰ লগততো নিমিলে ন। আমি দুটাৰ মাজত বেলেগ গুণ আছে। আমি দুইজনে যদি ইজনে ইজনেক লৰো, তেনে মইতো জিকি যাব পাৰোঁ ন। কি হ'ল? এই শক্তিমান ডাঙৰীয়াক হৰুৱাবলৈ আজিলৈকে কাৰো সাহস হোৱা নাই, বুজিলি? এই শক্তিমান ডাঙৰীয়া সদায় শক্তিৰ ওপৰত ৰাজ কৰে। হ'ব দে, সেই ভয়টোৰ কাৰণে তই AK-47 হাতত লৈ আছ। না বন্ধুক লোৱা মোৰ কাৰণ আছে। কেতিয়াবা মোৰ শক্তি অলপ কমি যায় ন, চব বস্তুটোৱে জানো সদায় ভেলিটো বাঢ়ি নাথাকে নহয়। সেই গতিকে মোৰ অলপ কমি যায়, কেতিয়াবা পাৱাৰটো কমি যায়। গতিকে মই দূৰৰ পৰাই যেতিয়া মানুহ এটা গুলিয়াবলগীয়া হয় বা শ্বুট কৰিবলগীয়া, তেতিয়া মই দূৰৰ পৰাই গুলিয়াই দিওঁ। আৰে হাঁহিবলৈ আহিছ? হয় শক্তিমান ডাঙৰীয়া, আপোনালোকে দুইজনৰ মাজত তৰ্কাতৰ্কি কৰাটো বন্ধ কৰক। মই শক্তিমান ডাঙৰীয়াক এটাই কুৱেশ্যন সুধিব বিচাৰিছোঁ যে আপুনি আজি যিটো পৰ্যায়ত আছে আৰু এই পৰ্যায়ৰ দ্বাৰা আপোনাৰ বংশগতিটো কেনেধৰণে যাব? আপুনি যিহেতু শক্তিমান, আপোনাৰ ল'ৰাও শক্তিমানে হ'বনে? এখন অসমীয়া কথা আছে হা, ৰজাৰ পুত্ৰ সদায় ৰজাই হয়, গতিকে ৰজাই হ'ব অভিয়াছলি। না, এইটো একদমেই ভুল। ৰজা দিন গ'ল, এতিয়া বৰ্তমান প্ৰধানমন্ত্ৰী দিন চলি আছে। যদি প্ৰধানমন্ত্ৰী আমাৰ দুজনক ইচ্ছা কৰে, আমাৰ দুজনক নিশেষ কৰি দিব পাৰে, বুজিলে? হয়, আমাৰ মাজত স্পাইডাৰমেন ডাঙৰীয়া একদমেই শুদ্ধ কথা ক'লে, গতিকে এই উত্তৰটো সত্য। তাৰ মানে মই অশুদ্ধ, তোক মাৰি পেলাম এতিয়া। আপুনি বেয়া পালে নেকি শক্তিমান ডাঙৰীয়া? তোক এতিয়া মাৰি পেলাম। প্লিজ, মোক ভুল হৈ গ'ল, মোক মাফ কৰি দিয়ক। একো নকৰিব, মই আপোনাক টাৰ্গেট লৈ কোৱা নাই নহয়। এই শক্তিমান, তোৰ কি হৈছে? হয়, তই নিজকে বৰ অহংকাৰ কৰিছ যে, কেলে মাৰি পেলালি ইয়াক? বেছি কৰিবি, তোকো মাৰি পেলাম, কৈ দিছো। কিন্তু কালৰ লগত কাজিয়া লাগি আহিলে চাগে, নহ'লে মোকো কঢ়ি পেলাব। মই যাওঁ, পলোৱাই ভাল। আৰু চালা মোক চিনি পোৱা নাই তই? মোক চিনি পোৱা নাই? সাংবাদিক কৰিবলৈ আহিছ?